নমস্কাৰ নলেজ হাউচ আসাম চেনেললৈ সকলোকে স্বাগতম। আজি লৈ আহিছোঁ দ্বাদশ শ্ৰেণীৰ বাবে প্ৰয়োজনীয় দ্বিতীয় বিশ্বৰ পতন নামৰ পাঠটিৰ 10টা অতি প্ৰয়োজনীয় প্ৰশ্ন। তেনে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন আছে, কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় ৰাষ্ট্ৰৰ পতন বুলি কোৱা হয়? 2013, 16, 18 এই প্ৰশ্নটো আহিছে। চান্স আছে যে এইবাৰো এই প্ৰশ্নটো আহিব পাৰে, গতিকে আমি সকলোৱে এই প্ৰশ্নটো চোৱাটো অতি প্ৰয়োজন। নেক্সটত আছে, USSR বিভাজনৰ পাছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। এইটো আহি যাব পাৰে, আমি দুখনেই নহয় 4খনো চাবৰ চেষ্টা কৰিব লাগিব। 2016 আহিছে, এইবাৰো অহাৰ চান্স আছে। লাষ্টত আছে যে USSR পতনৰ 4টা কাৰণ লিখা। যিহেতু শীতল যুদ্ধ পাঠটো নাহে, গতিকে ইয়াৰ পৰা প্ৰশ্ন অহাৰ চান্স খুবেই বেছি, গতিকে 4 মাৰ্কৰ কাৰণে আমি এই প্ৰশ্নটো চাব লাগিব। এইবাৰ বাৰু আহিছে, চান্স আছে। নেক্সট প্ৰশ্ন, শ্বক থেৰাপি কি? শ্বক থেৰাপি বা আঘাত নিৰাময় কি? এয়া আমি কেৱল 2 মাৰ্কৰ কাৰণে নহয় 4 মাৰ্কৰ কাৰণেও চাব লাগিব। 4 মাৰ্কৰ কাৰণেও শ্বক থেৰাপি অহা দেখা যায়। 2013 আহিছে, চান্স আছে এইবাৰো আহিব পাৰে। নেক্সটত আছে, আঘাত নিৰাময় পৰিণতিবিলাক কি কি? এইটো 2013 চনত আহিছে। যদি তোমালোকে ইয়াৰ উত্তৰসমূহ বিচৰা তেন্তে কমেণ্টত জনাবা। নেক্সট ভিডিঅ'ত আমি ইয়াৰ উত্তৰসমূহ দিয়াৰো চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, ঠিক আছে। নেক্সটত আছে, দ্বিতীয় বিশ্ব মানে কি? এইটো অহা দেখা যায়, গতিকে ভালদৰে পঢ়িবা। দ্বিতীয় বিশ্ব মানে কি এইটো ভালদৰে চাই থবা, অহাৰ চান্সটো কিন্তু খুবেই বেছি। যদি লাগে ক'বা, কমেণ্টত জনাবা, দিয়াৰ চেষ্টা কৰিম। কোন চনত USSRৰ পতন হৈছিল? কোন চনত USSR আৰম্ভ হৈছিল, পতন হৈছিল, এইখিনি কথা আমি চোৱাটো খুবেই প্ৰয়োজন। গতিকে এই প্ৰশ্নটো চাই থবা, 1 মাৰ্কৰ কাৰণে কিন্তু খুবেই জৰুৰী। তাৰপিছত আছে যে মিখাইল গৰ্বাচেভে কৰা সংস্কাৰ দুটাৰ নাম কি? প্ৰায় থাকে পেৰেষ্টাইকা আৰু গ্লাছনোষ্ট, হয়নে? তো এই দুটা অহাৰ চান্স আছে। 2012 আহিছে, 2015 আহিছে, গতিকে ইয়াৰ উত্তৰকেইটা চাই থোৱাৰ চেষ্টা কৰিবা, ঠিক আছে। লগ পাম আনটো ভিডিঅ'ত। যদি লাগে কমেণ্টত জনাবা, নেক্সট ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।